নমস্কাৰ মই পলাশ গগৈ আজি আপোনালোকক দেখুৱাম যে আপোনালোকে একদম কম টকাৰ পৰা কেনেকৈ এখন গাহৰি ফাৰ্ম আৰম্ভ কৰিব আৰু ভিডিঅ'টো স্পেশাল বনাই আছো নিবনুৱাসকলক উৎসাহিত কৰিবৰ কাৰণে আৰু এখনে হৈছে আমাৰ গাহৰি ফাৰ্ম যিখন ফাৰ্ম মই 7 বছৰ আগতে আমি আৰম্ভ কৰিছিলো একদম কম টকা আৰু প্ৰায় মই 4জনী গাহৰি আৰম্ভ কৰিছিলো আৰু এতিয়া এখন ফাৰ্ম ধুনীয়াকৈ আমি চলাই আছো ইয়াৰ হৈছে আমাৰ গাহৰি আৰু এই মাকজনীয়ে পোৱালি দিলে এই গাহৰিকেইটা আমাক 9টা পোৱালি দিছিলে আৰু এই পোৱালিকেইটা গ্ৰোথ ধুনীয়া আৰু এই পোৱালিকেইটা প্ৰায় আমাৰ 2 মাহ ওচৰা-ওচৰি হ'ব হৈছে আৰু চব ধুনীয়াকৈ আৰু এই পোৱালিকেইটা মাকজনী হৈছে এইজনীয়ে পোৱালি দিলে আৰু মই যিসকলে ধৰি লওক গাহৰিৰ লগত জড়িত সম্ভাৱে মই তেখেতলোকক কওঁ যে মই প্ৰতিটো ভিডিঅ'ত কৈয়ে থাকোঁ আপোনালোকক যে এজনী এনেকুৱা মাইকী গাহৰিয়ে আপোনালোকক 1 লাখতকৈ অধিক টকা উপাৰ্জন দিব পাৰে কেনেকৈ দিব চাওক এই মাকজনীয়ে যেতিয়া পোৱালি দিলে ইয়াতে 9টা দিলে পোৱালি ইয়াতে 5টা আছে আমি আৰু ইয়াত 5টা বাঢ়ি ৰাখিছোঁ তো এইকেইটা যদি মই এতিয়া বিক্ৰী কৰিলোঁ ইয়াৰ বজাৰ মূল্য মই বেছি নাই ধৰা 5000কৈ ধৰিছোঁ কিন্তু 5000 ওপৰত পোৱালি বিক্ৰী হৈ আছে যদিও মই 5000কৈ বিকোঁ এই পোৱালিখিনিৰ দাম 45000 হ'ব আৰু এতিয়া ইহঁতি ডাঙৰ হোৱাৰ লগে লগে এই মাকজনী আকৌ গাভিনী হ'ব তো ইও যদি আকৌ মোক পোৱালি যদি ধৰি লওক মোক 9টাই দি দিলে তেতিয়াহ'লে ইয়াৰ এই মাকজনী আমাক 90000 টকা পোৱালিতে দিলে আৰু এই গাহৰিজনী যদি মই বিকি দিওঁ মিনিমাম মই 22000ৰ পৰা 25000 টকা পামেই তো মই এইটোৱে ক'ম যিসকলে গাহৰিৰ লগত জড়িত সম্ভাৱে ধুনীয়াকৈ আপোনালোকে গাহৰি ফাৰ্ম কৰিও কিন্তু স্বাৱলম্বী হ'ব পাৰে আৰু মই ক'ম প্ৰথম অৱস্থাত আপোনালোকে এনেকুৱা পকীকৰণকৈ নবনাব একদম কম মূলধনৰ পৰা আৰম্ভ কৰক আৰু লাহে লাহে যেতিয়া আপোনালোকে পইচা পাব তাৰ পৰাহে কিন্তু এনেকৈ পকীকৰণ কৰিব আৰু মই সদায় কৰ্মক বিশ্বাস কৰা ল'ৰা তো মই ভাবোঁ আপুনি যদি ঘৰতে হাত সাৱটি বহি নাথাকি যদি আপোনালোকে এনেকৈ স্বাৱলম্বী হ'ব বিচাৰে তেতিয়াহ'লে গাহৰি ফাৰ্মৰ পৰা আপোনালোকে আৰম্ভ কৰিওক মানে বেলেগ ব্যৱসায় কৰিবলৈ হ'লে আমাৰ টকা পইচা বহুত লাগিব যদি আপুনি টাউনত কিবা এটা কৰিম ভাবে দোকান এখনেই খুলিম ভাবে তাত আপোনালোকে চিকিউৰিটি মানি প্ৰায় 1.5 লাখ 2 লাখ টকা দিব পাৰিব কিন্তু সেই পইচাটো আপোনালোকে যদি এনেকুৱা ঘৰতে ফাৰ্মিং লাইনত আহি যায় কিন্তু ইয়াৰ পৰাও আপোনালোকে ভাল টকা এটা স্বাৱলম্বী হ'ব পাৰে আৰু এইজনী আমাৰ বৰ্তমান পঢ়িত আহি আছিলে আমি দিয়া নাই অলপ আৰু এইজনী বৰ্তমান গাভিনী হৈ আছে আৰু এনেকৈ আমি ধুনীয়াকৈ সুন্দৰকৈ গাহৰি পালনৰ লগত জড়িত হৈ আছোঁ বিগত 7 বছৰ ধৰি আৰু এই গাহৰি ফাৰ্মে আমাৰ জীৱনটো অলপ হ'লেও আমাক সলনি কৰি দিছে বা আমি স্বাৱলম্বী হ'ব পাৰিছোঁ তো মই ভাবোঁ যিসকল ব্যক্তিয়ে সেয়া পুৰুষ বা মহিলাও হ'ব পাৰে আপোনালোকে যদি স্বাৱলম্বিতাৰ একো পথ বিচাৰি পোৱা নাই তেতিয়াহ'লে এনেকৈ ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকে ঘৰতে একদম কম মূলধন মাত্ৰ মই ক'ম যে আপুনি এজনী গাহৰিৰ পৰা আৰম্ভ কৰক এজনী গাহৰিৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ পোৱালি দিয়াওক ঘৰতে আৰু সেই পোৱালিৰ পৰা লাহে লাহে আপোনালোকে ফাৰ্মখন বহুৱাই যাওক প্ৰথম অৱস্থাতে আপোনালোকে বহুত টকা পুঁজি লগাই দিলে কি হ'ব যদি বাই চান্স আপুনি ফেলাৰ হৈ যায় তেতিয়াহ'লে আপুনি আকৌ উঠিবগৈ নোৱাৰিব ধৰি লওক আপুনি 1 লাখ টকা গাহৰি কিনি ফাৰ্মখন ভৰাই দিলে যদি ফেলাৰ হৈ গ'ল তেতিয়া আপুনি উঠিবগৈ নোৱাৰিব সেইকাৰণে কি কৰক আপোনালোকে যেতিয়া এজনী পুহিব কিছু কথা জানিব সেই জানি আপোনালোকে ধুনীয়াকৈ ফাৰ্মখন বহাই যাওক আজি ধৰি লওক আপুনি এজনী পুহিলে এবছৰৰ পিছত পোৱালি দিলে 10টা পোৱালি সেই 10টা পোৱালি ৰাখি ধুনীয়াকৈ আপোনাৰ ফাৰ্মখন বহাই যাব পাৰিব আৰু এইটো কম অসমত শিক্ষিত নিবনুৱা বৰ্তমান বহুত আছে তো তেওঁলোকে একো চাকৰি পোৱা নাই সেয়া লাগিলে প্ৰাইভেট হওক চৰকাৰী হওক তো এনেই বহি নাথাকি যদি আপোনালোকেও এনেকৈ সুন্দৰকৈ এখন ঘৰতে ফাৰ্ম খুলি লয় কিন্তু মই ক'ম যে চৰকাৰী চাকৰিয়ে বছৰত যিটো উপাৰ্জন কৰে 3-4 লাখ টকা কিন্তু আপোনালোকেও ঘৰত বহিয়ে মাত্ৰ ৰাতিপুৱা 1 ঘণ্টা সময় দিয়ক আৰু গধূলি 1 ঘণ্টা সময় দিয়ক আৰু এইখিনি কৰি ল'লে আপুনিও বছৰেকত কিন্তু 4-5 লাখ টকা উপাৰ্জন কৰিব পাৰিব আৰু এতিয়া বহুতে ক'ব পাৰে যে আমি খুৱাম কি চব এই 7 বছৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ লকডাউনৰ সময়ত আমি অকল কমাৰ্চিয়েল ফিড ইউজ কৰিছিলোঁ কিন্তু যিমানটো আমি টকা পাম বুলি ভাবি আছিলোঁ কিন্তু সিমান টকা আমাৰ নুঠিলে তাৰপিছত আমি নিজেই ভাবিলোঁ নাই আমি গাহৰিৰ কাৰণে আমি ফিডটো নিজেই ৰেডি কৰি ল'ম তো সেইটো কাৰণে আমি ঘৰতে কচু কৰিলোঁ এতিয়া অমিতা লগাইছোঁ তো যদি আপোনালোকে ধৰি লওক 1 বেগ দানা কিনিলে লগত কচু বা আপোনাৰ অমিতা এইবিলাক যদি তৈয়াৰ কৰি আপোনালোকে ধুনীয়াকৈ এটা ফিড বনাই ল'ব পাৰে তেতিয়াহ'লে 1 বেগে আপোনালোকক যিমান দিব ই ধৰি লওক 1 বেগে যদি 5 দিন গৈছিলে ই আপোনাক 15 দিন যোৱাব তো এনেকৈ আপোনালোকৰ খৰচটো কমি যাব আৰু খৰচ কমা মানে আপোনালোকে ফাৰ্মখনৰ পৰা আৰ্নিং বেছি হোৱা আৰু এইটোৱে ক'ম যদি কোনোবাই পুহিম বুলি ভাবি আছে তেতিয়া ধুনীয়াকৈ আপোনালোকে গাহৰি ফাৰ্মৰ লগত জড়িত হ'ব পাৰে আৰু বিশেষ যদি আপুনি কিবা কিবি ধৰি লওক সুধিব লগা থাকে আপুনি ধুনীয়াকৈ কমেণ্ট কৰক আৰু মই ভাবোঁ অসমত একমাত্ৰ এইটোৱে ব্যৱসায় আপোনালোকে ঘৰত থাকি এই ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰিব আৰু মাংসৰ ক্ষেত্ৰত
গাহৰি মাংস অসমত বিশেষ ইমান চাহিদা আছে মানে আপুনি এইটো নুই কৰিব নোৱাৰে মানে পুহি আমাৰ অসমীয়া মানুহে এইটো মানে পুহি হেৰি কৰিব পৰা নাই মানে জোৰাবগে পৰা নাই মানে বাহিৰৰ পৰা আমদানি হৈ আছে এই গাহৰি মাংসটো তো সেইকাৰণে মই ক'ম বজাৰখন যেতিয়া আমাৰ অসমত আছে বজাৰখন ইমান ভাল বজাৰ আছে আপুনিও ফাইদা উঠক আপোনাৰ ঘৰখনতে ধুনীয়াকৈ এনেকৈ ফাৰ্ম আৰম্ভ কৰক গাহৰি পোহক আৰু আপোনালোকেও ধুনীয়াকৈ স্বাৱলম্বী হওক যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ